নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নিভাই আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক নিভা ফ্লেজ ৰেচিপিলৈ স্বাগতম জনাইছোঁ। আজি মই বনাম পেটগাজ আৰু আলুৰ ভাজি। গতিকে আহক আমি আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বেতগাজ এয়া চাওক, দেখিছেনে? আমি এটা সমান চাইজৰ বেতগাজকেইডাল কাটি ল'লোঁ, তেতিয়া মানে বেতগাজৰ বাকলিকেইটা গুচাবলৈ ভাল হয়। চাওক, আমি বেতগাজৰ বাকলিকেইডাল ধুনীয়াকৈ গুচাই লৈছোঁ। বেতগাজ সকলোৰে প্ৰিয়, সেইটো কাৰণে ভাবিলোঁ আপোনালোকৰ আগত মই ৰেচিপিটো দেখুৱাই দিম। বেতগাজ ধুনীয়াকৈ মিহিকৈ কাটিব লাগিব। এখন থালত অকণমান পানী দি মই বেতগাজখিনি মিহি মিহিকৈ কাটি লৈছোঁ। ওচৰৰ ভাইটি এটাই বেতগাজ কাটিছিলে খাবৰ কাৰণে, ভাবিলোঁ বেতগাজৰ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। এতিয়া আমাৰ বেতগাজ কটা হৈ গ'ল। এতিয়া এই ভাজিখনত দিবৰ কাৰণে 3টা আলু মই মিহি মিহিকৈ কাটি লৈছোঁ। এয়া আলু মই মিহি মিহিকৈ কাটি লৈছোঁ। এয়া দেখিছেনে? এটা সৰু পিঁয়াজ মই মিহি মিহিকৈ কাটি লৈছোঁ। 7-8 ফুটামান নহৰু মই কাটি লৈছোঁ। কেইটামান বুট আৰু 4-5টামান কেঁচা জলকীয়া মই ধুনীয়াকৈ ফালি লৈছোঁ। আমি এতিয়া কেৰাহীত অকণমান সৰিয়হৰ তেল দিছোঁ। এতিয়া আমি ইয়াত কাটি থোৱা নহৰুকেইটা দি দিছোঁ। এয়া চাওক, আমাৰ পিঁয়াজ ধুনীয়াকৈ হৈ গ'ল। এতিয়া আমি ইয়াত কাটি থোৱা বেতগাজখিনি দি দিছোঁ। এবাৰ মিক্স কৰি দিছোঁ। এতিয়া আমি ইয়াত নিমখ হালধি এড কৰিব লাগিব। আমি আধা চামুচ হালধি পাউডাৰ ব্যৱহাৰ কৰিছোঁ। আমি নিমখ ব্যৱহাৰ কৰিছোঁ। এবাৰ মিক্স কৰিব লাগিব। এতিয়া আমি আলু আৰু বুটখিনি ইয়াত এড কৰিছোঁ। আমি এতিয়া মছলাৰ কাৰণে অকণমান ৰঙা জলকীয়াৰ পাউডাৰ ব্যৱহাৰ কৰিছোঁ, অকণমান গৰম মছলা। আকৌ এবাৰ মিক্স কৰি দিছোঁ। এতিয়া আমি 5 মিনিটমানৰ কাৰণে এই ভাজিখিনি লো ফ্লেমত মানে ভালকৈ ভাজিব লাগিব, লৰাই লৰাই ভাজিব লাগিব। কাৰণ বেতগাজ তিতাই, আমি যদি পানী ব্যৱহাৰ কৰোঁ বেছিকৈ তিতা হ'ব। এয়া চাওক, আমাৰ ভাজিখন প্ৰায় সিজিলে, কিন্তু আৰু 2 মিনিটমানৰ কাৰণে ভাজিব লাগিব। চাওকচোন, ভাজিখন দেখিবলৈ কিমান সুন্দৰ হৈছে আৰু খাবলৈও চাগে বহুত টেষ্টি হ'ব দেই। আপোনালোকে পাৰিলে এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব। এয়া চাওক, আমাৰ ভাজিখন ধুনীয়াকৈ ৰেডি হৈ গ'ল। আপোনালোকে এই ভাজি ঠাণ্ডা ভাত বা গৰম ভাতৰ লগত পৰিৱেশন কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। নতুনকৈ কোনোবাই মোৰ ভিডিঅ'টো চালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।